নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে মই পুনৰ নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ। 19 ছেপ্টেম্বৰ তাৰিখে যি DLEDৰ পেট এক্সাম অনুষ্ঠিত হৈছিলে, তাৰ ডিষ্ট্ৰিক্ট ৱাইজ লিষ্টসমূহ ইতিমধ্যে 11 নৱেম্বৰ তাৰিখে ঘোষণা কৰা হৈছে। আৰু 11 নৱেম্বৰ তাৰিখে ডিষ্ট্ৰিক্ট ৱাইজ লিষ্টসমূহ ঘোষণা কৰাৰ পাছত আপোনালোকক এখন নটিচ জাৰি কৰিছিলে যে তেওঁলোকে 17, 18 আৰু 19 তাৰিখে কাউন্সিলিঙৰ ডেট ঘোষণা কৰিছিলে। এই কাউন্সিলিঙত আপোনালোকে প্ৰিফাৰেঞ্চসমূহ চিলেক্ট কৰিব লগা হৈছিলে, যিহেতু আপোনালোকৰ ডিষ্ট্ৰিক্টত কিছুমান বহুতো ইনষ্টিটিউট থাকিব পাৰে, এখন 2খন বা 3খন এনেকুৱা ধৰণৰ ইনষ্টিটিউট থাকিব পাৰে। গতিকে আপোনালোকক প্ৰিফাৰেঞ্চসমূহ চিলেক্ট কৰিবলৈ দিছিলে। গতিকে আপোনালোকে ইতিমধ্যে প্ৰিফাৰেঞ্চসমূহ চিলেক্ট কৰিছেও। এতিয়া আপোনালোকৰ প্ৰিফাৰেঞ্চসমূহ চিলেক্ট কৰাৰ পিছত আপোনালোকৰ 23 ছেপ্টেম্বৰ তাৰিখে আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট মাৰিব। গতিকে ফাইনেল মেৰিট লিষ্ট যিহেতু মাৰিব, ইয়াতে মোক বহুতে কুৱেশ্যন কৰি আছে যে ফাইনেল মেৰিট লিষ্ট মাৰোঁতে ৰিজাৰ্ভেশ্যন ছিষ্টেমটো কেনেকুৱা হ'ব, OBC কাৰণে কিমান পাৰ্চেণ্টেজ বা কিমানটা চিট আছে, SC কাৰণে কিমান আছে, আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে কিমান আছে, SC কাৰণে কিমান আছে, এনেকুৱা ধৰণৰ বহুতো কুৱেশ্যন সুধি আছে। লগতে এডমিশ্যন ফিজটো কিমান ল'ব আৰু ডকুমেণ্টছ কি লাগিব, এনেকুৱা ধৰণৰ কথা কিছুমান সুধি আছে মোক। গতিকে সকলোবোৰ কথা ভিডিঅ'টো ক'বলৈ চেষ্টা কৰিম, সকলোৱে শেষলৈকে ভিডিঅ'টো চাই থাকিব। ফাৰ্ষ্ট আহোঁ এতিয়া মই আপোনালোকৰ ৰিজাৰ্ভেশ্যনটোৰ কথালৈ। ৰিজাৰ্ভেশ্যন বা আনৰিজাৰ্ভ কেটেগৰীত কিমান পাব। এতিয়া কথাটো হ'ল, এতিয়া আপোনালোকৰ জেনেৰেলত ফাইনেল মেৰিট লিষ্টখন যিখন আপোনালোকৰ 23 তাৰিখে মাৰিব, সেই ফাইনেল মেৰিট লিষ্টখনত আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আছে আপোনাৰ 58% আছে আনৰিজাৰ্ভ কেটেগৰীৰ বাবে। তাৰপাছত আপোনালোকৰ OBC কাৰণে আপোনালোকৰ কিমান আছে, OBC কাৰণে আছে আপোনালোকৰ 25%। আৰু OBCৰ পাছত আপোনালোকৰ SC কাৰণে আপোনালোকৰ আছে 7%। SC তাৰপিছত আছে ST কাৰণে আপোনালোকৰ আছে কিমান পাৰ্চেণ্টেজ, ST কাৰণে আছে আপোনালোকৰ 10%। আপোনালোকৰ এনেকুৱা ধৰণৰ হ'ব। যদি ছাপ'জ আপোনালোকৰ কথা এটা কওঁ, আপোনালোকৰ যদি 100জন এখন ডিষ্ট্ৰিক্টৰ চিট কেপাচিটি আছে, তেনেহ'লে 58জনে পাব আনৰিজাৰ্ভ কেটেগৰীত, OBC পাব 25জনে, SC পাব 7জনে, ST পাব 10জনে। ইয়াত যদি আনৰিজাৰ্ভ কেটেগৰী বুলি কওঁতে আপোনালোকৰ জেনেৰেলসমূহো সোমাব, প্লাছ আপোনালোকৰ যদি SC, OBC প্লাছ ST কোনোবাই যদি মাৰ্কছ বেছি পায়, তেনেহ'লে সেই আনৰিজাৰ্ভ কেটেগৰীতে সোমাই যাব। গতিকে আপোনালোকে ইতিমধ্যে গম পাইছে ৰিজাৰ্ভেশ্যন ছিষ্টেমটোৰ কথা। এতিয়া কওঁ আপোনালোকৰ এডমিশ্যন ফিজটো আচলতে বহুতে মোক সুধি আছে এডমিশ্যন ফিজটো কিমান হ'ব। গতিকে এডমিশ্যন ফিজটো বহুত বেছি নহয়, আপোনালোকে ক'লে চক খাই যাব এডমিশ্যন ফিজ কিমান। এডমিশ্যন ফিজটো বহুত কম হয়। এডমিশ্যন ফিজটো কেইটকা বাৰু কওকচোন বাৰু, এনেই গেছ কৰক কিমান হ'ব পাৰে। এডমিশ্যন ফিজ হৈছে আপোনালোকৰ 50 টকা। আচৰিত লাগিছেনে? নিশ্চয় এডমিশ্যন ফিজ হৈছে 50 টকা। আৰু প্লাছ আপোনালোকৰ কি আহিব, এডমিশ্যন ফিজ হৈছে 50 টকা। তাৰপিছত আপোনালোকৰ মন্থলি ফিজ, ইয়াত আহিব মন্থলি ফিজ ল'ব 50 টকা। আৰু আপোনালোকৰ ইলেক্ট্ৰিচিটি বিল প্লাছ আদাৰ্ছ এইটো হ'ব 25 টকা। গতিকে কিমান হ'লে হিচাপ কৰি দিয়ক, ইয়াত আপোনাৰ কিমান হ'ব 125 টকা। গতিকে 125 টকাই হয়। কিন্তু কি হয়, বহুতো ইনষ্টিটিউটত কি কৰে, তেওঁলোকে এটা 6 মাহৰ কাৰণে একেকোবে লৈ লয় বা 1 বছৰৰ কাৰণে লৈ লয়। গতিকে সেইটো ৱাইজত আপোনালোকৰ 1 বছৰৰ কাৰণে পইচাটো নিদিলেও হ'ব। গতিকে কিছুমানে 125 টকা ল'ব পাৰে, কিছুমানে 6 মাহৰ কাৰণে যদি লৈ লয়, তেনেহ'লে কিমান হ'বগৈ, 6 × 5 = 30, 6 × 7 = 3, 6 × 2 = 12, 12 × 3 = 15, 5 × 4 = 1, 6 × 1 = 7, 750 টকা। গতিকে আপোনালোকে 6 মাহলৈ একো নিদিলেও হ'ব মন্থলি ফিজসমূহ। গতিকে এনেকুৱা ধৰণৰ কথা। গতিকে 50 টকা হৈছে এডমিশ্যন ফিজ, বহুত বেছি নহয়। আপোনালোকক বহুতে বহুত ক'ব, কিন্তু এইটো অৰিজিনেল। তাৰপাছত এতিয়া ডকুমেণ্টছৰ কথা আহিলে, ডকুমেণ্টছ কি লাগিব। ডকুমেণ্টছ আপোনালোকক কি লাগিব, ফাৰ্ষ্ট লাগিব আপোনালোকৰ মানে ডেট অফ বাৰ্থৰ কাৰণে আপোনালোকক লাগিব মেট্ৰিকৰ এডমিট নহ'লে বাৰ্থ চাৰ্টিফিকেট, মেট্ৰিকৰ লাগিব। তাৰপিছত আপোনালোকক ছেকেণ্ডত লাগিব আপোনালোকক হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট প্লাছ
চাৰ্টিফিকেট, গম পালেনে? হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট প্লাছ চাৰ্টিফিকেট লাগিব ছেকেণ্ডত। থাৰ্ডত আপুনি যদি কোনোবা কাষ্টৰ পৰা বিলং কৰে, আপুনি SC OBC এনেকুৱা ধৰণৰ কাষ্টৰ পৰা যদি বিলং কৰে তেনেহ'লে আপোনালোকক কাষ্ট চাৰ্টিফিকেট এখন লাগিব। ফ'ৰ্থত আপোনালোকক লাগিব যদি আপুনি বিকলাংগ হয়, শাৰীৰিকভাৱে সক্ষম হয়, তেনেহ'লে আপোনালোকৰ তাৰ চাৰ্টিফিকেট লাগিব। আৰু ফিফ্থত কি লাগিব আপোনালোকক? ফিফ্থত এখন লাগিব কোৰ্ট এফিডেভিট, অৰ্থাৎ দলিল এখন লাগিব। দলিলখন আকৌ কিয় লাগিবনো? দলিলখন এই কাৰণে লাগিব, আপোনালোকৰ তাত চাইন কৰা থাকিব যে আপোনালোকে ৰেগুলাৰ DLED কৰি থকাৰ সময়ত আপোনালোকে অন্য বেলেগ চাকৰি বা বেলেগ আপুনি পঢ়ি থাকিব নোৱাৰিব। কিয়নো আপুনি একে সময়তে চৰকাৰীভাৱে দুটা কাম কৰিব নোৱাৰিব। DLEDত যদি আপুনি DLED কৰে DLED কৰিব লাগিব আৰু বেলেগ কৰিব নোৱাৰিব। আপুনি বহুতে মোক কুৱেশ্যন সুধি আছে, দাদা DLED যদি কৰি থাকোঁ তেনেহ'লে মই BA পঢ়ি থাকিব পাৰিম নাই, কলেজত পঢ়ি থাকিব পাৰিম নাই? আচলতে সেইটো নোৱাৰিব, একে সময়তে দুখন চাৰ্টিফিকেট আপুনি পাব নোৱাৰিব। সেইকাৰণে আপুনি এখন কোৰ্ট এফিডেভিট জমা দিব লাগিব। গতিকে আজিলৈ ইমানেই। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাগে হেল্পফুল হ'ল। যদি অহা ইংৰাজী 23 তাৰিখে আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট মাৰিব, গতিকে মই ভিডিঅ' নিশ্চয় বনাম, আপোনালোকে কেনেকৈ চাব পাৰিব কি কথা। গতিকে ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। তলত ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক ID দিয়া আছে, আপোনালোকে তাত গৈ মোৰ ফ'ল' কৰিব পাৰে আৰু মেছেজো কৰিব পাৰে। আৰু এটা কথা কওঁ, আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে, তলত মোৰ ডেছক্ৰিপশ্যনত ছেকেণ্ড চেনেল এটাৰ লিংক দিয়া আছে। তাত মই বহুত হাস্যকৰ ভিডিঅ' বনাওঁ, প্লাছ আপোনালোকক কিছুমান ভ্লগিং দিবলৈ চেষ্টা কৰোঁ। গতিকে আপোনালোকে তাত মোৰ ভিজিট কৰিব পাৰে, ভিজিট কৰিলে ভাল লাগিব। গতিকে আজিলৈ ইমানেই, ধন্যবাদ, বাই বাই।